প্ৰথম দৃষ্টিত হোৱা প্ৰেমক সাধাৰণতে বিশ্বাস নকৰোঁ, কাৰণ প্ৰেম ধুনীয়া হ'ব লাগিব বুলি কোনো কথা নাই। আচলতে প্ৰেম ধুনীয়া নহয়। আজিৰ ছ'চিয়েল মিডিয়াৰ পৃথিৱীত একেজন ব্যক্তিৰ লগত বহু সময় পাৰ কৰাৰ পিছত বহু অনুভূতি একে হৈ থকা সহজ নহয়। এটা সময়ত কথা শেষ হয় শৰীৰ, শেষ হয় আকৰ্ষণ। তেতিয়াই আৰম্ভ হয় প্ৰেমৰ প্ৰকৃত যাত্ৰা। প্ৰেম ধুনীয়া নহয়। ভয়, অনিশ্চয়তা, ভাঙি যোৱা সাহস, হেৰুৱা আত্মবিশ্বাস ইত্যাদিত লগত থকা নাম হৈছে প্ৰেম। ভাগৰুৱা হতাশ মুখ এখনকো নিজৰ কৰি বুকুত গুজি ৰাখিবলৈ কৰা প্ৰয়াস হৈছে প্ৰেম। সফলতাৰ লগতে বিফলতাৰ ভয় লগা সময়খিনিত কাৰোবাৰ উপস্থিতি হৈছে প্ৰেম। আজিকালি এক মুহূৰ্তত ভাল লগা হয়। ভাল পোৱা শব্দটো বহুত গভীৰ আৰু দায়িত্বৰে পৰিপূৰ্ণ। সকলো ভাল লগা কথা অথবা তেওঁৰ ভাল লগা হাজাৰটা মুহূৰ্ত পাৰ কৰাৰ পিছতো যদি তেওঁকেই কাষত বিচাৰে, শৰীৰৰ ভোক শেষ হোৱাৰ পিছতো যদি তেওঁৰে চকুত হেৰাই যাব বিচাৰে, যদি তেওঁ হৈ পৰিছে আপোনাৰ নিজৰ এটি টুকুৰা, তেন্তে এয়াই ভাল পোৱা, এয়াই